নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে কুশলে আছে আজি মই নাৰিকলৰ লাৰু ৰেচিপি এটা লৈ আহিছো আহক চাও আমি বগা মিহি সুন্দৰ এটা নাৰিকলৰ লাৰু কেনেকৈ বনাব পাৰো মই দুটা নাৰিকল লৈছো এই দুটা আজি মই মিক্সিত নিদু হাতেৰে ৰুকনিয়ে ৰুকি লম ভালদৰে এইকিটা ৰুকনিয়ে ৰুকি লৈছো এটা কথা মন কৰিব ৰুকি থাকোতে শেষৰ ৰঙা অংশখিনি যাতে এৰাই নাহে সেইখিনি এৰাই আহিলে হয়তো আমাৰ পাৰফেক্ট লাৰু নহব বগা কৰিব নোৱাৰিব নাৰিকলৰ লাৰুটো হেয়ে হেতু কথা মন কৰিব এনেকৈ এইখিনি আমাৰ খুব ধুনিয়াকৈ নাৰিকলখিনি ৰুকি লোৱা হ'ল ইয়াৰ পাছত যিখিনি আমি চেনি দিম সেইখিনি যাতে খুব ধুনিয়া মিহি আৰু বগা হয় সেইটো কথা মন কৰিব লাগিব এই বাটিটোৰ জোখাৰে ইয়াত দুবাটি চেনি দিছো এই চেনিখিনি নাৰিকলৰ লগত ধুনিয়াকৈ মুঠি ল'ব লাগিব এইখিনি ধুনিয়াকৈ মঠি লোৱা হৈ গৈছে ইয়াৰ পাছতে জুহালৰ জুইকুৰা লগাই ইয়াত এখন কেৰাহী উঠাই দিছো কেৰাহীখন ভালকৈ সাফা কৰি ধুই লৈছো আৰু ইয়াত নাৰিকলখিনি দি দিম কেৰাহীখন গৰম হ'বলৈ দিব নালাগে মাথু জুইত পাতি লৈ তাৰ পিছতে নাৰিকলখিনি ইয়াত দি দিলে হ'ব আৰু কম জুইত এইখিনি ভালদৰে ভাজিব লাগিব এনেদৰে এইখিনি কম জুইত ভাজি থাকিব লাগিব আৰু ইয়াৰ পৰা ওলোৱা পানীখিনি শুকাবলৈ দিব লাগিব এটা কথা মন কৰিব যাতে নাৰিকলখিনি কেতিয়াও কেৰাহীত লাগি নধৰে লাগি ধৰিলে নাৰিকলৰ লাৰুটো ৰঙা হ'ব হেয়ে হেতু কথা মন কৰিব এইখিনি এনেদৰে ভাজি থাকিব লাগিব অলপ সময় আৰু এইখিনিতে এটা কথা কওঁ যে আমি নাৰিকলৰ লাৰু বনাবলৈ কোনো ধৰণৰ আমাক নতুন সসপেন নালাগে আমি ঘৰত ডেইলি ব্যৱহাৰ কৰি থকা কেৰাহীটোতো আমি বনাব পাৰোঁ মাথু কেৰাহীটো ভালদৰে সাফা কৰি ধুই ল'ব লাগিব আৰু কেৰাহীটো পাতলা হ'লে নহ'ব ডাঠ হ'ব লাগিব এইখিনি এনেকৈ ভাজি থকা হৈছে শেষত আমি গম পাম কেনেকৈ আমাৰ লাৰুটো হবৰ সময় হৈছে কেৰাহীত যদি অকণমান লাগি ধৰা যেন হয় আৰু লডা টাইপৰ হৈ যায় তেতিয়া জানিব এইখিনি আমাৰ হৈছে এইখিনি আমাৰ নমাবৰ হৈছে আমাৰ লাডু কৰিব পৰা হৈছে এনেকৈ কৰি চালে যদি এটা লাডু বনে তেতিয়া জানিব এইখিনি হৈ গৈছে আৰু এনেকৈ এটা এটাকৈ আমাৰ লাডু কৰা হৈছে লাডুখিনি চাওক কিমান ধুনিয়া পাৰফেক্ট আৰু বগা হৈছে এয়া চাওক কিমান ধুনিয়া মিহি হৈছে এইকেইটা মোৰ লাডু হৈ গৈছে আজি ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ আহিছো সকলো ভালে থাকক ধন্যবাদ।